হেল্ল' বন্ধুসকল, কেনে আছে? আশা কৰোঁ বহুত বহুত ভালে আছে। তো বন্ধুসকল, আজি মই আপোনালোকক ক'ম ক'ভিড-19ৰ ভেকচিন ল'লে সেই ভেকচিন চাৰ্টিফিকেটটো কেনেকৈ ডাউনলোড কৰিব পাৰি। তো বন্ধুসকল, ইয়াৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হৈ যায় চাৰ্টিফিকেট ডাউনলোড কৰাৰ বাবে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকক ক'ম আপোনাৰ ভেকচিনেশ্যন চাৰ্টিফিকেট এটা ক্লিক বা দুটা ক্লিকত আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনাৰ মেমৰিত। তো বন্ধুসকল, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, আপোনাৰ পোনপ্ৰথমে কি কৰিব লাগিব, গুগলত চাৰ্চ কৰি দিব লাগিব www.coin.gov.in। চাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আপোনাৰ সন্মুখত আহি যাব। অহাৰ পিছত আপুনি ওপৰত টেপ কৰি দিব ৰেজিষ্ট্ৰেশ্যন এণ্ড চাইন ইন ইয়ৰ চেল্ফ। ইয়াতে টেপ কৰি দিব। টেপ কৰি দিয়াৰ পিছত চাওক, ইয়াতে আপোনাৰ আহি যাব ৰেজিষ্টাৰ চাইন ইন ইয়ৰ চেল্ফ। ইয়াতে আপোনাৰ ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত চাওক, ইয়াতে আহিব ৰেজিষ্ট্ৰেশ্যন ইয়াৰ ফোন নম্বৰ। আপুনি আপোনাৰ ফোন নম্বৰটো দিব। তাৰপিছত গেট OTP টেপ কৰি দিব। দিয়াৰ পিছত ইয়াতে OTPটো বহাই দি ভেৰিফাইত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা আপোনাৰ সন্মুখত ইণ্টাৰফেচ আহি যাব চাৰ্টিফিকেট। ইয়াৰ পৰা আপুনি চাৰ্টিফিকেট অনলি চাৰ্টিফিকেটত ক্লিক কৰিব। আপুনি এই ৰঙা বক্সৰ চাৰ্টিফিকেটটো টেপ কৰি দিব। টেপ কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আহি যাব। দিয়াৰ পিছত আপোনাৰ সন্মুখত এটা PDF ডাউনলোড হৈ যাব। সেই PDFটোৱে আপোনাৰ ভেকচিনেশ্যন চাৰ্টিফিকেট হৈ যাব। চাওক, এটা PDFটো ডাউনলোড হৈ গৈছে। এই PDFটোৱে আপোনাৰ ভেকচিনেশ্যন চাৰ্টিফিকেট। তো বন্ধুসকল, গুগলৰ পৰাতো হৈ গ'ল। এতিয়া আপোনাক মই দেখাই দিম এটা এপৰ জৰিয়তে আপুনি কেনেকৈ আপোনাৰ ভেকচিনেশ্যন চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব, যিটোৰ নাম নেকি আৰোগ্য সেতু এপ। এই এপটোৰ পৰা আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব। এই এপটো পোনপ্ৰথমে আপুনি আপোনাৰ হেণ্ডছেটত ইনষ্টল কৰি ল'ব লাগিব প্লে ষ্টৰৰ পৰা। কৰাৰ পিছত আপুনি ডাইৰেক্ট এটা যাব ভেকচিনেশ্যন। তাৰপিছত এটা ইণ্টাৰ কৰি দিব মোবাইল নাম্বাৰ। ভেকচিন ল'বলৈ যায় যি মোবাইল নম্বৰটো দিছিলে সেইটো দি দিব। তাৰপিছত গেট OTPটো ভেৰিফাই কৰি দিব। কৰি দিয়াৰ পিছত ইয়াতে চাওক, ভেকচিনেশ্যন ফৰ ড'জ 1 আহি গৈছে। এটা ডাউনলোড কৰাৰ পিছত আপোনাৰ যিটো চাৰ্টিফিকেট ডাউনলোড হৈ যাব। তো ফ্ৰেণ্ডছ, আপুনি যদি পাৰা নাই তেন্তে মই ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ, গুগলৰ লিংকো দি দিছোঁ, আপোনাৰ আৰোগ্য সেতু এপৰো লিংক দি দিছোঁ। আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, আৰু যদি চেনেলত নতুন আহিছে তেন্তে এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ এণ্ড জয় আই অসম।